ভগৱান হেল্ল' ফ্ৰেণ্ডছ আপোনালোকে চাইছে বিগ এণ্টাৰটেইনমেণ্ট এইখিনি কথা কৈ মানে মেইন সমস্যাটো কি মোৰ যিটো ভিডিঅ' আপলোড দিছিলোঁ এই ৰাতিৰ ভিডিঅ' NRID গেষ্ট হাউচৰ ভিডিঅ' মই আপলোড দিছিলোঁ এই ভিডিঅ'টো লাগি গ'ল মোৰ কপিৰাইট তো কপিৰাইট লাগি গ'ল তো মই ভিডিঅ'টো ডিলিট কৰিব লগা হৈ গ'ল ডিলিট কৰি দিলোঁ ভিডিঅ'টো ইমান দুখ লাগি গ'ল না ইমান কষ্টকৈ ভিডিঅ'টো বনালোঁ এডিট কৰিলোঁ কিবা কিবি চাউণ্ড বনালোঁ মানে পিছত কপিৰাইট লাগি গ'ল চালা এতিয়া নেক্সট এডিট কৰি আপলোড কৰিছোঁ আৰু চাই লওক প্লিজ এবাৰ সকলোৱে বেয়া নাপায় নিজৰ বুলি চাই লওক আৰু এবাৰ আৰু এইখিনিতে এটা কথা ক'ম এইটো ভিডিঅ'ত মই লাষ্টত কৈছিলোঁ যে 14 জুলাই আমাৰ গুৱাহাটী কলাক্ষেত্ৰত এখন মিটাপ আছে অসমৰ বহু ডাঙৰ ডাঙৰ ইউটিউবাৰ আহিব চ' আপোনালোকে আহিব আৰু ইয়াৰে গুৱাহাটী কলাক্ষেত্ৰ 14 জুলাই চ' আহি আছে আজি হ'ল কিমান তাৰিখ আছে আজিয়ে নহওক 14 জুলাইত আপোনালোকে আহিব গুৱাহাটী কলাক্ষেত্ৰ ত' লগ পাম আৰু তেতিয়াহ'লে আহক ভিডিঅ'টো চাই লওক Hey guys, আপোনালোকে চাইছে বিগ এণ্টাৰটেইনমেণ্ট চ' আজি আকৌ এটা আহিলোঁ নতুন ভিডিঅ' লৈ এনে অলপমান ধেমালি আপোনালোকক মই NIRD খানাপাৰা গেষ্ট হাউচৰ ভিতৰৰ ফালে আজি মই দেখাবলৈ ওলাইছোঁ প্ৰথমতে মই এদিন বাহিৰৰ ফালটো দেখাইছিলোঁ যোনে যোনে বোলে ভিডিঅ'টো চোৱা নাই মোৰ আই বটনত ক্লিক কৰি চাব পাৰে তেনেহ'লে বলক ভিতৰলৈ যাওঁ চাই থাকক এইটো ভিতৰত প্ৰৱেশ কৰি আছোঁ মই হয় হেল্ল' এয়া চা ইয়াত মই দেখাই আছোঁ ৰ গুড কঁঠাল খাই আছে কঁঠাল চব কঁঠাল খা মই পানী খাম বলে দিয়া না Thuri mati se lahe koi lihiri udayo aziro bole diya na itu sama আছে কি মজা মজা এইটো মজা মজা মাছ আছে ঐ কলিজা ধৰি বাজিছে আজি ৰুবলৈ দিয়া না লৈ যোৱা না ফাগুনলে নৈ 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 তলেদি কৰিছোঁ তোমাৰ এই যে আমার সিংগুই কাহা ইয়া মোর জায়গাটা আহি পালো একদম দিনটো কাম কৰা জায়গায় ৰ'লা মই খোৱা নাই
বাহিৰত চাওক কি সুন্দৰ পৰিৱেশ একদম মজা এটা বাহিৰত এইটো আমাৰ একদম মেইন চেণ্টাৰ এইটো চিচি আছে এইটো তাৰপিছত এইখিনি জেগা একদম মোৰ ফেভাৰিট জেগা হয় মই অলৱেজ ইয়াতে থাকোঁ গাৰ্ডেনত দেখাব চেষ্টা কৰিম যদি পোহৰ হয় এন্ধাৰ ফ্লাক্স নাই আগেদি চাই থাকক আৰু এনে চিম্পল ভিডিঅ' যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ চেনেল ছাবস্ক্ৰাইব करो उसके बाद घंटे को वीडियो बना ইয়াতে মই আজি বহি চাম ৰ বহাই নাই একদিন ইয়াতে বহি কেনেকুৱা লাগে চাং ৰ মই এই যে আমার ছবি হাই এইটো মই সেকেন্ড ফ্লোর যাম তুমি সেকেন্ড ফ্লোরে যাবা তোমার সাক্ষাৎকাৰ সোলার সিস্টেম হ'ব মানে মানে সাক্ষাৎকাৰ কেনেকুৱা হৈছে কেনে তুমি ইয়াত আহি কেনেকুৱা হ'লা কি কথা কিটো সিচুৱেশ্যন আছে তোমাৰ কি কি কাৰণ হৈছে এইবিলাক কথা তোমাৰ এতিয়া নেক্সট টাইম এতিয়া নহ'ব মই এটা নেক্সট টাইম দিম জনাম নেক্সট টাইম মই এটা সেকেন্ড ফ্লোৰত আহি আছো हाय गाइस मैं तो सेकंड फ्लोर जाया था ये फर्स्ट फ्लोर यहाँ पे हम जाएंगे सेकंड फ्लोर यहाँ से तो यहाँ पे वो बाहर देखो ये भी एक नया हो रहा है कॉलेज सेकंड फ्लोर में आ गया तो यहाँ पे लाइट का क्या होगा लाइट चला नहीं आदमी नहीं है ना इसलिए नहीं ऊपर जाएंगे थर्ड में जाएंगे यहाँ पे भी लाइट नहीं है तो सॉरी गाइस लाइट है लेकिन चलाया नहीं कोई गैस नहीं है ना इसलिए तो आप लोग भी आइए कभी यहाँ पे बहुत अच्छी जगह है रहने के लिए नहीं आओ तो यहाँ पे आ जाओ होटल बुक करो NRI गेस्ट हाउस अच्छा सर्विस मिलेगा आप लोगों को अच्छा लोग हैं मैं भी हूँ रिसेप्शन में आई होप लाइक दिस वीडियो वीडियो तो लाइक करो शेयर करो चैनल को सब्सक्राइब करो बारे बारे কৈ আছো এইখিনি তো মজা तो गाइस এই ভিডিওটো মই ধেমালিতে শ্বুটিং কৰি দিলোঁ চাচোন চা এদিনে মই জাষ্ট এটা গান ৰেকৰ্ডিং কৰি ভাবি আছিলোঁ তো ধেমালিতে ভিডিওটো হৈ গ'ল 8 মিনিটৰ তো বহুত কিবা কিবি কৈছোঁ আছে কৈ পাইছোঁ বেয়া নাপাব চৰি বেয়া নাপাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক আৰু